এতিয়া এটা নতুনকৈ আমি এখন আইন কৰিলো আমাৰ হাজবেণ্ড সকলে আগতে কিমানটা কেতিয়াবা কিছুমানে কিমান বিয়া কৰায় এটা দুটা তিনটা চাৰিটা কৰাইছিলে নাই কৰোৱা এতিয়া পাৰিব কিমান বছৰ জেল হ'ব 7 বছৰ প্ৰথমটো বিয়া কৰালে 7 বছৰ দ্বিতীয়টো বিয়া কৰালে 14 বছৰ আৰু তৃতীয়টো বিয়া কৰালে 21 বছৰ ভাল হ'বনে বেয়া হ'ব এতিয়া ঘৰত গৈ হাজবেণ্ড বিলাকক ক'ব যে মুখ লৈ থাকিব লাগিব আৰু বেলেগ নহ'ব আৰু বেলেগ হ'লে মামাই জেলত লৈ যাব ভাল হ'বনে বেয়া হ'ব এতিয়া আৰু এটা কথা মই কওঁ মইতো ক'লো যে 10,000 টো 25 হ'ব 25 টো 50 হ'ব কিন্তু বাচ্চা যদি 3টাৰ পৰা 4টা হৈ যায় তেতিয়াতো নহ'ব হেতু কথা গম পাইনে নাই আপোনালোকে এতিয়া কিছুমানে মোক কয় মামা বাচ্চাটো আমি নিদিও আল্লাহে দি দিয়ে তেতিয়া মই সুধিলো যে আল্লাহক দেখা পাইছিলে নেকি বোলে নাই পোৱা বোলে আল্লাহ দিয়া বুলি কেনেকে গম পালে বোলে গাঁৱৰ মানুহবিলাকে কৈছে তেতিয়া মই মানুহজনীক বুজালো যে গাঁৱৰ মানুহে বাচ্চা জন্ম দিব পাৰে নেকি গিৰিয়ে ঘৈণীয়েকে কথা পাতিলেহে বাচ্চা জন্ম হ'ব নহলেতো বাচ্চা জন্ম নহয় গতিকে ইয়াতে আল্লাহ কানিব নালাগে আমি 3টাতকৈ বেছি বাচ্চা হলে পঢ়া শুনা কৰোৱাব লাগিব ডাঙৰ মানুহ কৰোৱাব লাগিব লাখপতি দিদি হোৱাৰ সময় ক'ত পাম ঠিক কৈছো নে নাই মই তেতিয়ালে এতিয়া মই আপোনালোকক কি কম 10ৰ পৰা 25 লৈকে 25ৰ পৰা 50 লৈকে পাস কৰিবৰ কাৰণে কিন্তু বাচ্চা 3টাই থাকিব লাগিব বাচ্চাৰ কিন্তু 4টা হ'ব নোৱাৰিব হ'বনে নহ'ব দুটা বুলি ক'লে কোনবাই মোক বেয়া পাব পাৰে সেইকাৰণে মই 3টা কৈ দিছো 3টাতকৈ বেছি আজিৰ দিনত নালাগে নে লাগে 2টাতকৈ নালাগে তথাপিতো মই 3টা লৈকে ঠিক আছে গতিকে আমি সকলোৱে 3টাতকৈ বেছি বাচ্চা জন্ম নিদিও আৰু আমাৰ গিৰিয়েক সকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খোজে মামাক লগে লগে কমপ্লেইন দিব এতিয়া এটা মই নম্বৰো দিম যেনেকে 108 আছে তেনেকে 114 নম্বৰ এটা দিম যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে ভাল হ'বনে বেয়া হ'ব কাৰণ যদি জানাকৈ ফোন কৰে ঘৰত গণ্ডগোল হ'ব পাৰে নাজানাকৈ লাহেকৈ নামটো ক'ব নালাগে নিজৰ নামটো খালি ফোন কৰি ক'লে হ'ল অমুকে দ্বিতীয় নিকাহ কৰাৰ কাৰণে চেষ্টা কৰিছে তাৰ বিয়া জেলতে পাতি দিম ভাল হ'বনে বেয়া হ'ব